Hello friends, welcome to back my YouTube channel অসম চাকৰি খবৰ। সো আজি মই লৈ আহিছো ভাৰতীয় সংগীত আৰু নৃত্যৰ বিষয়ে কেইটামান জিকে কোৱেশ্চন আনসাৰ। সো আসাম এগ্ৰিকালচাৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। সো ভিডিওটো শেষলৈকে চাই থাকিব। কোনখন ৰাজ্যৰ সৈতে কথক নৃত্য জড়িত? ক অসম, খ কেৰালা, গ উৰিষ্যা, ঘ উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে ঘ উত্তৰ প্ৰদেশ। 2 নম্বৰ প্ৰশ্নটো হৈছে কোনখন ৰাজ্যৰ কথাকলি বিখ্যাত নৃত্য? ক ৰাজস্থান, খ তামিলনাডু, গ কেৰালা, ঘ উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে গ কেৰালা। 3 নম্বৰ প্ৰশ্নটো হৈছে কোনখন ৰাজ্যৰ এককভাৱে প্ৰদৰ্শিত আট্ৰাম থোলাল বিখ্যাত নৃত্য? ক কেৰালা, খ তামিলনাডু, গ অন্ধ্ৰ প্ৰদেশ, ঘ কৰ্ণাটক। শুদ্ধ উত্তৰটো হৈছে ক কেৰালা। 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ বাদ্যযন্ত্ৰ মণিপুৰী নৃত্য সংগীতত ব্যৱহাৰ কৰা হয়? ক সিতাৰ, খ চেহনাই, গ তবলা, ঘ পুং। শুদ্ধ উত্তৰটো হৈছে ঘ পুং। 5 নম্বৰ প্ৰশ্নটো হৈছে নৃত্যৰ সময়ৰ হাত আৰু ভৰিৰে প্ৰদৰ্শিত বিভিন্ন ভংগিমাক কি বোলে? ক মুদ্ৰা, খ তাল, গ ৰাগ, ঘ ভৱ। শুদ্ধ উত্তৰটো হৈছে ক মুদ্ৰা। 6 নম্বৰ প্ৰশ্নটো হৈছে কোনগৰাকী বিখ্যাত নৃত্য পেটিয়সীক ভাৰত নৃত্যমৰ ৰাণী বোলে? ক মহালক্ষ্মী, খ জ্যোতি সুব্ৰমণ্যম, গ বালা সৰস্বতী, ঘ ৰুক্মিণী দেৱী। শুদ্ধ উত্তৰটো হৈছে গ বালা সৰস্বতী। 7 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ নৃত্যৰ লগত বিৰজু মহাৰাজ জড়িত? ক অডিচি, খ কথক, গ কথাকলি, ঘ ভাৰতনাট্যম। শুদ্ধ উত্তৰটো হৈছে খ কথক। 8 নম্বৰ প্ৰশ্নটো হৈছে পুৰণি ভাৰতৰ মহাকাব্যত কোনবিধ বাদ্যযন্ত্ৰৰ বিষয়ে বৰ্ণনা পোৱা যায়? ক তবলা, খ বীণ, গ হাৰমনিয়াম, ঘ সিতাৰ। শুদ্ধ উত্তৰটো হৈছে খ বীণ। 9 নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ ভাৰতত চেহনাইৰ এটা ৰূপ কি? ক স্বৰমোহিনী, খ কুকলীশ্ৰম, গ নাদস্বৰম, ঘ বিগুলাম। শুদ্ধ উত্তৰটো হৈছে গ নাদস্বৰম। 10 নম্বৰ প্ৰশ্নটো হৈছে তবলা কোনে আৱিষ্কাৰ কৰিছিল? ক ৰবি দাস, খ আমিৰ খুশ্ৰু, গ বেউজু বাৱৰা, ঘ তানসেন। শুদ্ধ উত্তৰটো হৈছে খ আমিৰ খুশ্ৰু। 11 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংগীতৰ স্বৰ সংখ্যা কিমান? ক 7টা, খ 8টা, গ 5টা, ঘ 6টা। শুদ্ধ উত্তৰটো হৈছে ক 7টা। 12 নম্বৰ প্ৰশ্নটো হৈছে ভীমসেন যোশী কিহৰ বাবে বিখ্যাত? ক লিখক, খ চেতাৰ বাদক, গ নৃত্যশিল্প, ঘ কণ্ঠশিল্প। শুদ্ধ উত্তৰটো হৈছে ঘ কণ্ঠশিল্প।